নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা নতুন ভিডিঅ'লৈ মই পিংকু বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল PK এগ্ৰ' ফাৰ্মিং। বৰ্তমান মই ক'ত উপস্থিত আছোঁ আপোনালোকে নিশ্চয় ধৰিব পাইছে। এইটো প্ৰথমতে মই ধৰক ছাগলী ভিডিঅ' দি আছিলোঁ, কিন্তু ছাগলী ভিডিঅ' দিয়াৰ উপৰিও মই ভাবিলোঁ কি এটা ফাৰ্মিঙৰ ভিডিঅ' আৰম্ভ কৰোঁ। বৰ্তমান আজি মই ফাৰ্মিঙৰ ভিডিঅ' আৰম্ভ কৰিম বুলি আহিছোঁ, মানে আপোনালোকক দেখুৱাম। নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে, এইখন এখন কি বুলি কয় ব্ৰইলাৰ ফাৰ্ম এখেতে কৰি আছে। এখেত মোৰ ঘৰৰ ওচৰৰে ল'ৰা, আৰু এখেতৰ মানে সফলতা দেখি মোৰ সঁচাকৈ বহুত ভাল লাগিছে। শলাগ ল'বলগীয়া এখেতৰ সফলতা দেখি আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে ভিডিঅ' স্ক্ৰীণত। গতিকে আৰু মই এতিয়া বৰ্তমান ঘৰৰ ওচৰতে আছোঁ, আৰু ঘৰৰ ওচৰত যেতিয়া এনেকৈ আহিলোঁ আৰু কোনো ধৰণৰ ড্ৰেছ পোছাক কৰা নাই। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আৰু বিশেষকৈ ভিডিঅ'টো হ'ল যিসকলে নতুনকৈ মানে ফাৰ্ম আৰম্ভ কৰিম বুলি ভাবিছে, আপোনাৰ কি বুলি কয় পল্ট্ৰি ফাৰ্ম আৰম্ভ কৰিম বুলি ভাবিছে, আৰু আপোনালোকে যদি পল্ট্ৰি ফাৰ্ম আৰম্ভ কৰে কেনেকৈ কি কৰিব লাগিব, এখেতৰ অকণমান অভিজ্ঞতা হ'ল, অভিজ্ঞতাৰ ফালৰ পৰা তেখেতে জনাব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। গতিকে আহক ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। এখেতক মই সুধিম প্ৰথমতে কি কৰিব লাগিব আৰু কেনেকৈ আৰম্ভ কৰিছিল, তেখেতে কাৰ পৰা অনুপ্ৰেৰণা পাইছিল, সবিশেষ তেখেতৰ লগত পাতিম। আৰু প্ৰথম আজি তেখেতৰ পোৱালিটো আহিছে, গতিকে তেখেতৰ এতিয়া বৰ্তমান 1800 কিমান আছে পোৱালি? 2000 আছে। আৰু তেখেতৰ ইফালেও বহুত আছে মোৰ বেক চাইডে, সেইখিনিও ভালকৈ আপোনালোকক ভিডিঅ' বনাই দেখুৱাম। গতিকে বহুত ডাঙৰ ফাৰ্ম বুলিয়ে ক'ব লাগিব। গতিকে আহকচোন তেখেতৰ বিষয়ে অকণমান কথা পাতোঁ। মোৰ নাম বিদ্যুৎ বিকাশ কলিতা, মোৰ ঘৰ শিঙৰাজান, উত্তৰ গুৰুজুগিনা গাঁও পঞ্চায়ত পৰে, গোলাঘাট ডিষ্ট্ৰিক্ট। মই আপোনাৰ মইতো ভাইটিয়ে হয়। তেখেতক ধন্যবাদ দিছোঁ, তেখেতে আহি মোৰ ওচৰত আহি ইমানখিনি কৰিছে, ভাল লাগিছে। প্ৰথম আপোনাৰ কাক দেখি বা কাৰ পৰা মানে অনুপ্ৰেৰণা হ'ল আপুনি যিহেতু মই কৰিম? আগতে আপুনি কি কৰি আছিলে আৰু এতিয়া কিমান দিন হ'ল কৰা? আগতে মই গাড়ী চলাই আছিলোঁ, মোৰ গাড়ী আছিলে মেজিক, টাটা মেজিক। তাৰপিছত লকডাউনত বন্ধ হৈ যোৱাৰ কাৰণে মই আপোনাৰ ভাবিছিলোঁ কি কৰোঁ। হয়। তাৰপিছত ভাবি লাষ্টত বৰিং হৈ গৈছিলে চাগে? নাই, বৰিং হোৱা নাই, মানে তেওঁ বুলি টেনশ্যনবিলাক হয়। আৰু তাৰপিছত ইউটিউবত চাওঁ কোনে কি কৰে। ফাৰ্মিং আগৰ পৰা মোৰ ইণ্টাৰেষ্ট আছিলে। আজিকালি ভিডিঅ'বিলাক দিবলৈ লৈছে বাৰু। হয়, ফাৰ্মিঙৰ মোৰ ইণ্টাৰেষ্ট আছিলে। হয় হয়। সেইটো কাৰণে মই প্ৰথমতে ফাৰ্ষ্ট লকডাউন নহওঁতে 200-300 পুহোঁ, কম বেছি পৰিমাণে। তাৰপিছত বহলীয়া কৰিবলৈ মন গ'ল। কৰিবলৈ যাওঁতে বহুত মানে আপোনালোকৰ পইচা পাতিও অকণমান হেৰি হয়, প্ৰয়োজন হৈ যায়। সেইটো কাৰণে এতিয়া বৰ্তমান কৰি আছোঁ, কোম্পানীয়ে কৰিছোঁ। কোম্পানী কৰিবলৈ লওঁতে পইচা পাতি ধৰক কিমান খৰচ হ'ব বা কিমান লাগিব, সবিশেষ এটা বাজেট, সৰু বাজেট, প্ৰথম সৰুকৈ কৰিম বুলি ভাবিলে কিমানৰ পৰা কৰিব পাৰি? প্ৰথমত সৰুকৈ আপুনি 1000 ভৰাব পাৰিব। 1000 পল্ট্ৰি ফাৰ্মিঙৰ 1000ৰ পৰা ষ্টাৰ্ট হয়। 1000 আপুনি ব্ৰইলাৰ পালন কৰিবলৈ যাওঁতে আপোনাৰ খৰচ কিমান, মেক্সিমাম আপোনাৰ পইচা লাগিব? 60,000 পৰা 70,000 টকা লাগিব। আপোনাক ঘৰটো বনাবলৈ প্ৰয়োজন হ'ব। তেনেদৰে মোৰ আপোনাৰ এতিয়া 2000 পোৱালি কেপাচিটিৰ ফাৰ্ম এখন। 2000 লওঁ, তাতকৈ বেছি নলওঁ। 2000, 2100 তেনেদৰে লওঁ। তাৰপাছত আৰু কি বুলি কয়, মানে দানা পৰা আৰম্ভ কৰি বস্তুবিলাক ফাৰ্মেই দিয়ে নে? হয়, গোটেই ফাৰ্মিং, কোম্পানী ফাৰ্মিং কৰিবলৈ যাওঁতে গোটেইখিনি দানা পানীৰ পৰা ধৰি চব কোম্পানীয়ে হেৰি দানাখিনি, তাৰপিছত ফিড মানে কোনবিলাক? ফিড মানে দানাটোকে ফিড বুলি কয়। আৰু আপোনাৰ পোৱালিখিনি দিয়ে, মেডিচিনখিনি দিয়ে, সেইখিনি আৰু। তাৰপিছত বাকীখিনি নিজৰ থাকে, কাৰেণ্টৰ বিল, ঘৰ, পানী, এইবিলাক নিজৰ থাকে। পুখুৰী পানী খুৱাব লাগিব নে? নাই, পানীটো যিমানে ফ্ৰেছ খুৱাব সিমানে ভাল। মানে পানীটোতে গোটেই মেইন হেৰিটো থাকে। বইল খুৱাব পাৰিলে বেছি ভাল। মইতো 15-20 দিনলৈকে বইলিঙে দিওঁ পানীটো। বইল মানে পূৰা গৰম পানী, কুহুমীয়া যিটো গৰম পানী, সেইটো ব্যৱহাৰ কৰোঁ। বৰ্তমান কৰিছোঁ, আজি পোৱালি আহিছে আৰু আজিৰ পৰা কেইটা বেষ্ট মানে দিয়া হ'ল? কিমান দিন হ'ল খোলা ফাৰ্মখন? মই যোৱা বছৰ লকডাউনতে আৰম্ভ কৰিছিলোঁ।
2020 চনতে আৰম্ভ কৰিছিলোঁ। 20 চনত আৰম্ভ কৰিবলৈ যাওঁতে 2020 চনৰ কিমান চনত মানে কি কোনটো মানে জানুৱাৰী ফেব্ৰুৱাৰীতে ষ্টাৰ্ট কৰিছিলোঁ। ফেব্ৰুৱাৰীতে ফাৰ্ষ্ট অপেনিং কৰিছিলোঁ ঘৰ বনোৱা কাম। ফেব্ৰুৱাৰীত ষ্টাৰ্ট কৰি এতিয়া 4 নম্বৰ বেটছ আৰম্ভ কৰি আছোঁ। 4 নম্বৰ বেটছ মানে গৈছে, 3টা বেটছ ওলাই গ'ল, এইটো 4 নম্বৰ বেটছ। আৰু ঘৰটো কিমান দীঘল বহল আহল কিমান মানে? মোৰ ঘৰটো দীঘল আছে 110 ফুট আৰু বহল আছে 24 ফুট। গোটেইটো শৰণখেৰে মানে চোৱা আছে, সেইটো কাৰণে মোৰ অলপমান কষ্টিং বেছি হৈ গ'ল। তাৰপিছত আৰু ওপৰত পাল আছেনে? পাল আছে, শৰণখেৰ দিয়া আছে, যিটো উলু খেৰ বুলি কয়, সেইটো দিয়া আছে, ব্যৱহাৰ কৰিছোঁ। আৰু তাৰ ওপৰত পাল আছে। মানুহে কিছুমানে ধৰক কোনটো কৰিলে ভাল হয়? কিছুমানে কয় টিং দিলে ভাল হয়, কিছুমানে কয় শৰণখেৰ দিলে ভাল হয়, কিছুমানে কয় কোনটো একচুৱেলি প্ৰফিট? সেইটো একচুৱেলি নিজৰ কথা, এইটো মানে কেপিটেলটোৰ ওপৰত ডিপেণ্ড কৰিব। মানে যোনে যেনেকৈ ধান খেৰ বেছি ব্যৱহাৰ কৰিব পাৰে, ধান খেৰত খৰচটো কম হয়, শৰণ খেৰত খৰচটো বাঢ়ি যায়, কষ্টিং বেছি হৈ যায়। মানে মুঠতে একচুৱেলি আচলতে কৰিব লাগে শৰণখেৰ, কিন্তু শৰণখেৰ আজিকালি পাবলৈ নাই, কিন্তু পালেও পইচা বেছি। কিমান মান হ'ব? এটা খেৰত আপোনাৰ আমাৰ ইয়াত উলু খেৰ যিটো এটা এফুটীয়া মুঠাটোত আপোনাৰ 7 টকাও লয়, 6 টকাও লয় জেগাই জেগাই, তেনেকৈ। আপুনি মানে ক'ৰ পৰা আনিছিলে? মই কালেকশ্যন কৰিছিলোঁ লোকেলতে। লোকেল মানে এইটো ঠিক এইটো আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰতে, ওচৰৰ পৰা যাৰ আছিলে মানে। হয়, কিমান মান প্ৰয়োজন হৈছিলে গোটেই আহল বহল মানে দীঘলটো চাই আপোনাৰ? মোৰ বৰ পাতলকৈও চোৱা নাই, বৰ ডাঠকৈও চোৱা নাই। মোৰ ঠিক 8,000 মান খেৰ প্ৰয়োজন হৈছিলে। 8,000 খেৰত মানে ওলাই গৈছিলে গোটেই ফাৰ্মখন। আৰু কিমান মানে দিন যাব আন্দাজ? মিস্ত্ৰীয়েতো জনাইছে বা আপোনাৰতো অকণমান অভিজ্ঞতা আছে। মোৰ খেৰটো একোৱেই নহয় এতিয়া, বৰ্তমান পাল আছে, খেৰটো নতুন হৈ আছে, ওপৰত পাল আছে, চিম্ফলিন পাল ব্যৱহাৰ কৰিছোঁ মই, যিটো বেষ্ট 2 বছৰলৈ ৱাৰেণ্টি দিয়া থাকে। 120 GSM-ৰ। তাৰ পৰা এতিয়া আৰু জানিবলগীয়া মানে যিসকল ইচ্ছুক কৰিম ভাবি আছে, একো কাম কৰিব পৰা নাই, চৰকাৰলৈ আশা কৰি আছে, আমুক পাম তামুক পাম মানে ধৰক চৰকাৰৰ ওপৰত যিসকল নিৰ্ভৰ হৈ আছে আৰু চৰকাৰৰ প্ৰতি মানে কিবা এটা ইণ্টাৰভিউ দিয়ে নাপায়, কিন্তু তাতকৈ কোনটো কৰা বেছি ভাল? চৰকাৰী চাকৰি ভাল নাই এইবিলাক কৰা ভাল? মানে চৰকাৰী চাকৰি নহ'লেতো উপায় নাই, এতিয়া চৰকাৰী চাকৰিটো চবেই নাপায়। বিজনেছ এতিয়া ঘৰত থাকি যদি মাটি থাকে, তেনেকুৱা প্লেচ থাকে খুলিব পৰা, তেনেকৈ খুলিলে বহুত ভাল হয়, মানে প্ৰফিটেবল। কাৰণ লছ হ'ব বুলি আপুনি ঘপককৈ ক'ব নোৱাৰে, কাৰণ ভালকৈ ৰিজাল্ট দিলে, ভাল কষ্টিঙৰ ভিতৰত উলিয়ালে ভাল পইচা পায়। আৰু কি বুলি কয় মানে কিমান মান ধৰক আপোনাৰ লাভ কিমান হ'ব? মিনিমাম 1000 পুহিব লাগিব ন? 1000ত আপোনাৰ কোম্পানী গোটেইখিনি খৰচ দি মেলি লাভ আপোনাৰ কিমান থাকে? লাভ মানে আপোনাৰ যিটো আপোনাৰ হেৰিটো কওক, যিটো কিছুমান ইউটিউবাৰে ফল্ছ বনাই দিয়ে ভিউজ পাবৰ কাৰণে, কিন্তু নাই, আপোনাৰ প্ৰকৃততে এতিয়া আপোনাৰ 20,000 পৰা 25,000টো পাবই। 1000 ব্ৰইলাৰত আপোনাৰ চব কোম্পানীয়ে কষ্টিং বেলেগ, চব কোম্পানীয়ে ৰেট বেলেগ। এতিয়া চব বেলেগ কোম্পানীৰ লগত নিমিলে। মই কৰি আছোঁ ধৰক এতিয়া বাৰমতী এগ্ৰ' মানে পল্ট্ৰি ফাৰ্মিং, বাৰমতী নতুনকৈ আহিছে, বহুত ভাল। আগতে IB কৰি আছিলোঁ, IBটো 2টা বেষ্ট কৰিলোঁ, এতিয়া 2টা বেষ্ট বাৰমতী কৰিছোঁ। বাৰমতীত ভাল পাইছোঁ, IBতকৈও ভাল পাইছোঁ। আৰু ডাঙৰ হওঁতে কিমান দিন লাগে? সেইটো সৰ্বসাধাৰণতে জানে, তথাপিও কিমান দিন লাগে বা আপোনাৰ আন্দাজ? এইটো আপোনাৰ 35 ডেজ। 35 ডেজ পূৰা মেচিয়ৰ হৈ যায়। ইয়াত মেচিয়ৰ্ড হৈ যায়। 2 কেজি IBত কৰোঁতে 2 কেজি 100 আছিলে, এইটো বাৰমতী কৰোঁতে এতিয়া 2 কেজি 400 এভাৰেজ আহিছে। মানে IBতকৈ বাৰমতী আপোনাৰ মতে ভাল, মানে যিটো ফিডৰ যিটো আপোনাৰ ফিড ভাল, ফিডটো বহুত মানে আপোনাৰ বহুত ইয়াৰ ফিডটো বহুত ভাল। মানে ফিডৰ ওপৰতে দানাটোৰ ওপৰতে গোটেই ডিপেণ্ড কৰে। দানাটো বেষ্ট কোৱালিটিৰ দানা হয় ইয়াৰ বাৰমতীৰ, আৰু কষ্টিং ভাল, ষ্টেণ্ডাৰ্ড কষ্টিং 84। আৰু
আপোনাৰ পইচা দিয়ে তেখেতসকলে 8 টকা 50 পইচা মানে পাৰ কেজি আৰু ৰেড বোনাছ থাকে অঁ প্লাছ আপোনাৰ যদি 90কে ওপৰত কোম্পানীয়ে কিলো বিক্ৰী কৰে তেতিয়া আপোনাৰ 20 পইচাকৈ দিয়ে আপোনাক 25,000 টকা লাভ থাকিবই 1000 মুৰ্গীত লাভ থাকিব ইমানটো আৰু তাতকৈ বেছি কৰিব পাৰিলে বেছিকৈ ভাল মানে আপুনি ধৰক ঠাণ্ডা দিনত এতিয়া কম কষ্টিঙত ওলাই যায় যদি আপুনি উলিয়াই দিব পাৰে 84 আছে বোলে 80ত উলিয়াই দিলে তেতিয়া আপোনাৰ কোম্পানীয়ে কি কৰে 84 হ'লে সেই 4 টকাটোৰ 2 টকা কোম্পানীয়ে লয় আৰু 2 টকাৰে ফাৰ্মাৰে পায় আৰু প্লাছ ৰেডটো থাকিলে ৰেড বোনাছ পায় ঠিক আছে এইখিনি কথা আজি পাতিলোঁ নেক্সট আপোনালোকলৈ আগবঢ়াম যে ফিড মানে দানা কি আছে কেনেকুৱা দানা এখেতে ৰাখিছে সকলোৱে ভিডিঅ'টোত পাব বিশেষকৈ এতিয়া ৰাতি দানা থকা জেগাকণ অসুবিধা দেখুৱাবলৈ গতিকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু এনেকৈ মোক ছাপোৰ্ট কৰি যাব বুলি আশা থাকিল আৰু আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব বেল আইকনটো টিপি দিব প্ৰেছ কৰি দিব